আগৰ দৰে আহিলা কো পবিত্ৰ মাহে ৰমজান, ৰহমত বৰকত লগত লৈ আহিছে আকৌ এটি মাহ পবিত্ৰ মাহ। এই পবিত্ৰ মাহৰ উচিলাতে আল্লাহৰ ওচৰত ক্ষমা খোজা, যিমান গুনাহ কৰিছো পৃথিৱীতে আল্লাহ আমাক মাফ কৰা। যিমান গুনাহ কৰি আছো পৃথিৱীতে আল্লাহ আমাক ক্ষমা কৰা। অন্ধকাৰ কবৰত পোহৰ হবলৈ আল্লাহ আনিলে আমাৰ মাজলৈ। অন্ধকাৰ কবৰত পোহৰ হবলৈ আল্লাহ আনিলে আমাৰ মাজলৈ। জীৱনৰ গুনাহ সকলো যেন মাফ কৰে এই ৰোজাৰ উচিলাতে। সকলো মুমিনে ইবাদত কৰা গুনাহৰ মুক্তিৰ বাবে। সকলো মুমিনে ইবাদত কৰা গুনাহৰ মুক্তিৰ বাবে। মাঝৰাতি মছজিদত মুৱাজিনে আল্লাহৰ কাম কৰিবলৈ মাতি আছে। মাঝৰাতি মছজিদত